West Cardium 10,000 man, Bharatiya Janata Party membership আছে। East Cardium Bharatiya Janata Party membership আছে 1,40,000 और West Cardium দুটা জিলা মিলি আমি 2,20,000 মান membership আছে। এবার West Cardium আর East Cardium আমি মিলি 5 লাখ কই অধিক মেম্বারশিপ ড্রাইভটো এই যাত্রাটো আমি সিদ্ধান্ত লৈছোঁ। প্রত্যেক ভারতীয় জনতা পার্টি কর্মকর্তার পৰা আরম্ভ করে বুথ কমিটি মন্ডল কমিটি আর প্রেস ইনচার্জ বিলাক আর লোকাল এমএসি আর প্রাক্তন সাংসদ বিধায়ক এমএসি সকলো এটা টিম হিসাবে যাব। প্রত্যেক ঘরে ঘরে গৈ এই মেম্বারশিপ ড্রাইভবিলাক ল'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ প্ৰেছ মিডিয়াবিলাক বন্ধু বান্ধৱীবিলাকে ল'ব পাৰে। ভাৰতীয় জনতা পাৰ্টি নীতি আদৰ্শ আপোনালোকে যদি ভাল পায় গতিকে আপোনালোকেও ল'ব পাৰে। আমি বাধা নকৰোঁ যে কোনোবাই মেম্বাৰশ্বিপ ল'ব নালাগে, কাৰোবাক মেম্বাৰশ্বিপ দিব নালাগে। যিটো কেন্দ্ৰৰ পৰা আমাক নিৰ্দেশ দিয়া নাই, সকলোৱে ল'ব বিচাৰিছে, চাকৰিয়ালবিলাকক ল'ব বিচাৰে। যদি ল'ব পাৰে তেওঁলোকৰো ল'ব পাৰে, তেওঁলোকে যদি বিচাৰে। কোনোবাই যদি আকৌ আমাৰ বেনিফিচিয়াৰিজ আছে, কোনোবাই যদি বেনিফিচিয়াৰিজ আছে, কোনোবা PMMI ঘৰ পাইছে, কোনোবাই যদি আকৌ অৰুণোদয় স্কিম পাইছে, কোনোবা ৰেচন কাৰ্ড পাইছে, কোনোবা আয়ুষ্মান ভাৰত কাৰ্ড পাইছে, তেওঁলোকৰো মানে মেম্বাৰশ্বিপ ল'ব পাৰে। চেল্ফ হেল্প গ্ৰুপবিলাকৰো ল'ব পাৰে। চেল্ফ হেল্প গ্ৰুপ অকল সভাপতি সভানেত্ৰী আৰু সম্পাদিকা নহয়, মেম্বাৰছবিলাকো ল'ব পাৰে। গতিকে আমি সেই মেম্বাৰশ্বিপ ড্ৰাইভটো সীমা ৰাখা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱাকালি 5 বাজি লৈছে। আজিৰ পৰা এই খেতিয়ক মানুহবিলাকো ল'ব পাৰে। মিছ কল দিলে আপোনালোকে ল'ব 8800002024 এইটো মিছ কল দিলে আপোনালোকে ল'ব পাৰে। আৰু এক্টিভ মেম্বাৰ হ'লে প্ৰত্যেকজন জেনেৰেল মেম্বাৰে 5জন আকৌ তেওঁলোকৰ মেম্বাৰ দিব লাগিব। আৰু 50জন দিয়াৰ পিছতহে তাৰপিছত এক্টিভ মেম্বাৰ। গোটেই বেলেগ কাৰ্যসূচী নাই। আজি আমি মেম্বাৰশ্বিপ ড্ৰাইভৰ কাৰণে আজি এই সভাটো কাৰ্যসূচীটো আমি কৰিছোঁ যাতে কাৰ্বি আংলঙত প্ৰত্যেক সমষ্টিত MEC সমষ্টি চুকে কোণে গাঁৱলৈকে যিবিলাকৰ মোবাইল নাই, মোবাইল নাথাকিলে ফৰ্ম আছে, সেই ফৰ্ম দি ফিল আপ কৰি আমি তেওঁলোকৰ আকৌ মেম্বাৰশ্বিপ membership category wise भी मानो सर एक्टिव member